গুড ইভিনিং গাইজ, আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। আৰু আজি 20 জুন, সকলোৱে জানে আজি ৰাভা দিৱস, অৰ্থাৎ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি মৃত্যুবাৰ্ষিকী তিথি। আৰু সেই উপলক্ষে তেওঁৰে দ্বাৰা বিৰচিত এটি কবিতা শুনোৱা হওক। জুমে জুমে আহ কেঁচা সোণ, আহ বনোৱাৰ দল, ন পোহৰৰ জিলিক সানি যাওঁ আগুৱাই বল। যুগমীয়া সাঁচতীয়া যাযাবৰী মলি, চিকুনাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি। নতুন সাজত নতুন ভাৱত নধৰাত উজলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল। মুকুতিৰ পথ পোহৰাই যাওঁ আগ বাঢ়ো বল বল। শাৰী শাৰী পজা বাৰী, লাখে লাখে খাল, নীলগৰ পিটনি দুৰ্বিত খোৱা জঞ্জাল। আলান ঢুকলীয়া ধুলাই ৰান্ধোন শাল, চাফা কৰি ঘাট সাজিয়ালি বাট দেখুৱাওঁ গাৰ বল। আহ আহ সমনীয়া ন সমাজ কৰোঁ বল। তো গাইজ, আশা কৰোঁ আপোনালোকৰ কবিতাটি শুনি ভাল লাগিল। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কবিতা আবৃত্তি কৰাৰ মোৰ ইমান সাহস নাই, কিন্তু তথাপিও অলপ প্ৰয়াস কৰিছিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে, আৰু কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজি এই মহান মনীষীজনক খুব শ্ৰদ্ধাৰে কৰিছোঁ, তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰক। আৰু তেওঁৰ বিষয়ে দুই এষাৰমান ক'বলৈ বিচাৰিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী। তেতিয়াৰ দিনৰ ব্ৰিটিছৰ আমোলৰ অন্তৰ্গত ঢাকা চহৰত। আৰু তেখেতৰ পিতৃ আছিলে গোপাল চন্দ্ৰ ৰাভাদেৱ, আৰু তেওঁৰ মাতৃ আছিলে গেঠি ৰাভা, আৰু তেখেতৰ পত্নী আছিলে প্ৰিয়বালা দেৱী। আৰু তেওঁ একেদৰে গল্পকাৰ, চিত্ৰকাৰ, শিল্পী, সুৰকাৰ, কবি, সাহিত্যিক। গতিকে তেওঁৰ বিষয়ে যিমানেই কওঁ আমি সিমানেই আৰু ওলাই গৈ থাকিব। সেইকাৰণে মই বেছি ক'বলৈ বিচৰা নাই, কিয়নো আমি সকলোৱে অলপ হ'লেও তেওঁৰ বিষয়ে জানো। আৰু এইখিনিতে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, সেইটো আমি সকলোৱে জনাটো উচিত, মানে হয়তো বহুতেই জানে তথাপিও মই কৈছোঁ, তেখেতক কলাগুৰু উপাধিটো প্ৰদান কৰিছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে। আৰু এতিয়া তেওঁৰ দ্বাৰা বিৰচিত এটি গীত শুনোৱা হয়। ৰূপৰে শিকলি ভাঙি দিলি খুলি, দুৱাৰ শুনোৱালি পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি, দুৱাৰ শুনোৱালি পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী যাওঁতি যোগীয়া বৰগীত মিয়া, যাওঁতি যোগীয়া বৰগীত মিয়া, বনগীত সুৰীয়া, বনগীত সুৰীয়া গুৱা অসমীয়া প্ৰাণ মন ভৰি, পূজাৰী সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী, সুন্দৰ পূজাৰী তোৰে পৰশতে প্ৰাণৰে হৰিষে তিয়াগি সুপুতি, পায়ই মুকুতি ৰাগৰে মূৰতি, উতি ভাহি ফুৰে উৰি পূজাৰী
সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী শংখ বজোৱা বৰকা বজোৱা আৰতি জ্বলোৱা বন্তি জ্বলোৱা অতি উলাহৰে আদৰি পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি কুলি দুৱাৰ সুমালি পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী তো গাইজ মই আগতেও কৈছোঁ মোৰ ভইচটো ইমান বহুত ভাল নহয় আৰু কলীয়াগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দ্বাৰা বিৰচিত যি গান সেই গানক মই গোৱাৰো ইমান মোৰ সাহস নাই, তথাপি অলপ হ'লেও প্ৰয়াস কৰিছোঁ। যি নহওক চেষ্টাটো সকলোৱে কৰিব পাৰে নহয় জানো, তথাপি আশা কৰোঁ যে আপোনালোকে শুনি ভাল পাব আৰু প্লিজ আগতেও কৈছোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজি মই আৰু বেছি দেৰি নকৰোঁ, যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু এটা কথা ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা মহান ব্যক্তিসকলৰ পুনৰবাৰ যাতে আমাৰ মাজত আকৌ জন্ম হওক, আকৌ যাতে আমাৰ অসম পুনৰ উজ্জ্বলি উঠক তাৰেই কামনা কৰিছোঁ।